নমস্কাৰ ফেউজাৰীৰ তৰফৰ পৰা মই আকৌ এবাৰ ববিতা দাসে স্বাগতম জনাইছো। আজি কেইজনমান খুব ধুনীয়া ধুনীয়া মিক্স পাটৰ মেখেলা চাদৰ দেখাম। প্ৰথম জোৰ হৈছে এইজোৰ আপোনালোকৰ দেখিছেনে? এটা আপোনালোকৰ ডাৰ্ক পিংক কালাৰ এটা আছে। এইটো আপোনালোকৰ পিয়াজি কালাৰ এটা হ'ব ন? এইটো পিয়াজি কালাৰ এটা হ'ব ন? তেনেকুৱা আৰু ভিডিঅ'ত যেনেকুৱা দেখিছে সেম তেনেকুৱাই থাকিব এইটো। আৰু এইখন হৈছে আপোনালোকৰ চাদৰখন। এইখন হৈছে চাদৰখন আৰু খুব ধুনীয়া লাগিব। এইযোৰ কাপোৰো খুব ধুনীয়াকৈ হাইলাইট হ'ব। এয়া দেখিছেনে ভালকৈ? এয়া সৰু সৰুকৈ বুটা আছে আৰু অলপ অলপ ডাঙৰ বুটাৰ মাজে মাজে এনেকুৱাকৈ এটা ডিজাইন আছে আপোনালোকৰ এইটো গোটেই কাপোৰ কেইযোৰত। আৰু এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো। এইটো আঁচলৰ ডিজাইনটো। এইকেইটা হৈছে চাইডৰ পটি কেইটা। এইকেইটা চাইডৰ পটি কেইটা সকলোখিনি গাৰ কাম চিলভাৰ গুণাৰে কৰা আছে। খুব ধুনীয়াকৈ আছে এইটো চাইডৰ পটি। আৰু এইটো হৈছে আপোনালোকৰ এইখন হৈছে মেখেলাখন। এইখন হৈছে মেখেলাখন। মেখেলাখনো খুব ওপৰলৈকে ফুল থাকিব। এয়া দেখিছেনে? মেখেলাখন খুব ওপৰলৈকে ফুল থাকিব এইটো মেখেলাখন। আৰু ইয়াৰে আপোনালোকৰ ব্লাউজ পিচটো মই দেখাই দিওঁ। এইটো ব্লাউজ পিচটো খুব হেভিকৈ আছে। এইটো দেখিছেনে? ব্লাউজ পিচটো খুব হেভিকৈ আছে। আৰু এই কাপোৰযোৰো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1100 টকাত। 1100ত এইযোৰ কাপোৰ ল'ব পাৰিব। নেক্সট আহিছে এইযোৰ কাপোৰ। এইটোৰ কালাৰটো আপোনালোকৰ গ্ৰীণ, লাইট গ্ৰীণ কালাৰ এটাত আছে। লাইট শেড একদম সি গ্ৰীণ কালাৰ এটাত আছে। মানে ভিডিঅ'ত আৰু যেনেকুৱা দেখিছে কালাৰটো তেনেকুৱাই থাকিব। এইটো আপোনালোকৰ চিলভাৰ গুণাত কাম আছে। এইটো এয়া ফুলৰ ডিজাইনটো। এইটো আঁচলৰ ডিজাইনটো। এইকেইটা হৈছে চাইডৰ পটি কেইটা। বহুত ধুনীয়াকৈ আছে চাইডৰ পটি কেইটা এইটা। আৰু এইটো হৈছে মেখেলাখন। এইখন হৈছে মেখেলাখন। আৰু ইয়াৰে আপোনালোকৰ ব্লাউজ পিচটো হৈছে এইটো হৈছে ব্লাউজ পিচটো। এইটো ব্লাউজ পিচটো খুব হেভিকৈ আছে। এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা 1100 টকাত ল'ব পাৰিব। 1100ত ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বটটো ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰত বুকিং কৰিব। নেক্সট ব্লেক কালাৰ এটাত আছে। যিসকলে ব্লেক কালাৰ পচন্দ কৰে তেওঁলোকৰ কাৰণে এইটো খুব ধুনীয়া হয়। আৰু এইটো বহুত হাইলাইট হয়। যেনে কপাৰ গুণা আৰু সৰু সৰুকৈ ৰেডেৰে মিনা কৰা আছে। এইটো কিন্তু খুব ধুনীয়া হয় মেখেলাখন। ৰেডি টু ৱেৰ কৰিলে খুব ধুনীয়া লাগিব। আৰু এইখন হৈছে চাদৰখন। এইখন হৈছে আপোনালোকৰ মেখেলাখন। চাদৰখনটো মই দেখাই দিলোঁ। এইখন হৈছে মেখেলাখন। এইখন হৈছে মেখেলাখন। আৰু ইয়াৰে ব্লাউজ পিচটো এইটো এনেকুৱাকৈ হেভিকৈ আছে ব্লাউজ পিচটো। আৰু পটি কেইটা মই দেখাই দিওঁ। পটি কেইটা ইয়াতে লাগি আছে নেকি? হয়, ইয়াতে লাগি আছে পটি কেইটা। এইকেইটা হৈছে পটি। এইকেইটা কাপোৰযোৰ কিন্তু খুব হেভি হয়। আপোনালোকে যেতিয়া ৰেডি টু ৱেৰ কৰিব খুব ধুনীয়া লাগিব। কলা কালাৰ কিন্তু মোৰ এনেও প্ৰিয়। মই নিজেও এতিয়া কলা কালাৰে পিন্ধি আছো। কলা কালাৰটো মই খুব ভাল পাওঁ। এইটো আৰু এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা 1100 টকাত ল'ব পাৰিব। নেক্সট আহিছে এইটো আপোনালোকৰ এটা পিয়াজি টাইপ কালাৰ, লাইট কালাৰ এটাত আছে। আৰু তেনেকুৱাকৈ পিয়াজি টাইপ কালাৰ এটাত আছে। এইটো এনেকুৱাকৈ আছে। সৰু সৰুকৈ এনেকুৱাকৈ ফুলৰ ডিজাইনবোৰ কৰা থাকিব। এইটো হৈছে আঁচলৰ ডিজাইনটো। আৰু ইয়াৰে চাইড পটি কেইটা এইকেইটা হৈছে চাইডৰ পটি কেইটা। আৰু এইখন হৈছে মেখেলাখন কন্ট্ৰাষ্টত থাকিব। মেখেলাখন ৰেডত থাকিব। আৰু খুব ওপৰলৈকে ফুল থাকিব। দেখিছেনে? খুব ওপৰলৈকে ফুল থাকিব এইটো। আৰু ইয়াৰে ব্লাউজ পিচটো মই দেখাই দিওঁ। ব্লাউজ পিচটো এইটো হৈছে ব্লাউজ পিচটো। দেখিছেনে? ব্লাউজ পিচটো এইটো ব্লাউজ পিচটো আপোনালোকৰ এইখন কন্ট্ৰাষ্টত থাকিব। এনেকুৱাকৈ
এইযোৰ কাপোৰো আপোনালোকে আমাৰ পৰা 1100 টকাত ল'ব পাৰিব 1100 টকাত ল'ব পাৰিব এইযোৰ নেক্সট আহিছে এইটো পিচটো আপোনালোকৰ কন্ট্ৰাষ্টত থাকিব এইটো আপোনালোকৰ মুগা কালাৰ এটাত আছে চাদৰখন মুগা কালাৰ এটাত আছে এনেকুৱাকৈ ফুলৰ ডিজাইনবোৰ এনেকৈ কপাৰ গুণাত কাম কৰা আছে আৰু সৰু সৰুকৈ আপোনালোকৰ মেৰুনত মিনা কৰা আছে এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো এইকেইটা হৈছে আপোনালোকৰ সাইড পটি কেইটা এইকেইটা আৰু ইয়াৰে চাদৰখন হৈছে মেখেলাখন হৈছে এইখন মেখেলাখন আপোনালোকৰ চকলেট কালাৰ এটাত আছে মেখেলাখন আপোনালোকৰ চকলেট কালাৰ এটা ডাৰ্ক চকলেট কালাৰ এটাত আছে এইখন হৈছে মেখেলাখন হেভিকৈ থাকিব আৰু ইয়াৰে আপোনালোকৰ ব্লাউজ পিচটো এইটো ব্লাউজ পিচটো তেনেকৈ চিম্পলকৈ এটা পটি থাকিব এইযোৰ আপোনালোকৰ কন্ট্ৰাষ্টত আছে বহুত ধুনীয়া লাগিব যেতিয়া ৰেডি টু ৱেৰ কৰিব এনেকুৱাকৈ থাকিব ভালকৈ এবাৰ দেখাই দিওঁ এনেকুৱাকৈ থাকিব হেভিকৈ থাকিব খুব ধুনীয়া লাগিব এইযোৰ কাপোৰ আমাৰ পৰা আপোনালোকে 1100 টকাত ল'ব পাৰিব আৰু আমাৰ স্ক্ৰীনত নম্বৰটো দিয়া থাকিব আমাৰ নম্বৰটো হৈছে 8721818816 এইটো নম্বৰত আপোনালোকে হোৱাটছআপ কৰি আমাৰ বুকিং কৰিব পাৰে আমি তাত ডিটেইলছটো জনাই দিম ঠিক আছে